নমস্কাৰ সপ্তমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীকে আজিৰ ক্লাছলৈ স্বাগতম মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ অন্তৰ্গত উৰুকা এডভেঞ্চাৰ শীৰ্ষক লেছনটোৰ আটাইকেইটা প্ৰেগাপৰে অসমীয়া ভাঙনি সহ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আশা কৰিছোঁ তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ এই লেছনটো উলিয়াই ল'বা উৰুকা এডভেঞ্চাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাঠটোৰ আৰম্ভণিতে পিংক কালাৰৰ এটা বাকচত কেইটামান শাৰী লক্ষ্য কৰিছা এই শাৰীকেইটাই এডভেঞ্চাৰ শব্দটোৰ অৰ্থ কি বুজায় সেই বিষয়ে উল্লেখ কৰিছে আহাচোন আমি পঢ়ি চাওঁ The word adventure means an unusual and exciting experience অৰ্থাৎ এডভেঞ্চাৰ শব্দটো মানে বুজাইছে এটা অসাধাৰণ আৰু উত্তেজনামূলক অভিজ্ঞতা লুকছ এট দ্য পিকচাৰ বিলো যে তলত দিয়া ছবিখন লক্ষ্য কৰা হেভ ইউ এভাৰ এক্সপিৰিয়েঞ্চ এ নাইটলি এডভেঞ্চাৰ লাইক দিছ যে ইয়াত থকা ধৰণে অৰ্থাৎ এই ছবিখনত থকা ধৰণেৰে ৰাতিৰ দুঃসাহসিক কামৰ কিবা অভিজ্ঞতা আছেনে শ্বেয়াৰ উইথ ইউৰ ক্লাছমেটছ হোৱাট কাইণ্ড অফ এন এডভেঞ্চাৰ ইউ হেড যে এতিয়া তুমি তোমাৰ লগৰীয়াৰ সৈতে আলোচনা কৰা আৰু শ্বেয়াৰ কৰা বা ভাগ বতৰা কৰা তোমালোকৰ মনোভাৱৰ যদিহে এনেকুৱা কোনো দুঃসাহসিক কাম কাজৰ কিবা বিৱৰণ তোমালোকৰ মনত আছে নাও ৰিড হোৱাট হেপেন টু মহেন এণ্ড হিজ ফ্ৰেণ্ডছ ওৱান নাইট এতিয়া তোমালোকে তলত পঢ়া মহেন আৰু তেওঁৰ বন্ধুসকলৰ এদিন ৰাতি কি হৈছিল ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে তলত দিয়া ছবিখন ভাল ধৰণে লক্ষ্য কৰিলে মূল কাহিনীটোৰ বিষয়ে কিছু ধাৰণা লাভ কৰিব পাৰিবা আমি কাহিনী ভাগৰ মূল অংশলৈ আগবাঢ়িছোঁ মহেন্দ্ৰ লভিংলি কল্ড মহেন বাই হিজ ফ্ৰেণ্ডছ মহেন্দ্ৰ যিজনক মৰমতে তেওঁৰ লগৰীয়া বন্ধু বান্ধৱসকলে মহেন বুলি মাতিছিল ইজ টকেটিভ ৰেষ্টলেছ এণ্ড অলৱেজ চেয়াৰফুল তেওঁ আছিল এজন কথকি গৰ অনুভৱ নকৰা আৰু এজন অতি আনন্দৰে থকা ল'ৰা অন দ্য ইভ অফ দ্য আছামিজ হাৰ্ভেষ্ট ফেষ্টিভেল মাঘ বিহু দিছ ইয়েৰ যে এই বছৰৰ কৃষিভিত্তিক অসমীয়া উৎসৱ মাঘ বিহুৰ প্ৰাকক্ষণত হিজ ফ্ৰেণ্ডছ সঞ্জু নান্টু ৰিংকু এণ্ড ৰোমন ভিজিটেড হিম তেওঁৰ বন্ধু সঞ্জু নান্টু ৰিংকু আৰু ৰোমনে তেওঁক দেখা কৰিছিল ইট ৱাজ দ্য উৰুকা নাইট আৰু এইটো আছিল উৰুকাৰ নিশা দে প্ৰপ'জ ডেট তেওঁলোকে প্ৰস্তাৱ কৰিলে যে মহেন শ্বুড লিড দেম ইন এন উৰুকা এডভেঞ্চাৰ মহেনে তেওঁলোকক উৰুকাৰ এটা দুঃসাহসিক কামৰ বাবে নেতৃত্ব দিব লাগে মহেন জাম্পড আপ এক্সাইটেডলি এণ্ড লুকড এট হিজ ফ্ৰেণ্ডছ উইথ এন এয়াৰ অফ অথৰিটি মহেনে আনন্দত আত্মহাৰা হৈ জঁপিয়ালে আৰু এক কৰ্তৃত্বৰ মনোভাৱেৰে তেওঁৰ বন্ধুবিলাকলৈ চালে হি ৱাজ ৰেডি ফৰ এনি এডভেঞ্চাৰ তেওঁ যিকোনো দুঃসাহসিক কাম কৰাৰ বাবে সাজু আছিল সঞ্জু দ্য ইল্ডেষ্ট এমং দেম সঞ্জু যিজন আছিলে সকলোতকৈ জ্যেষ্ঠ ছেইড ইন এন এক্সাইটেড ভইচ এটা অতি উত্তেজিত কণ্ঠৰে ক'লে উই উইল স্পেণ্ড দ্য নাইট ইন আৱাৰ ভেলাঘৰ যে আমি আমাৰ নিশাটো ভেলাঘৰত পাৰ কৰিম ফেষ্টিং হাউচ ৱেন এভৰি ওৱান ইজ এছলিপ উই উইল গ' এণ্ড পিক ভেজিটেবলছ যেতিয়া সকলো শুই পৰিব আমি যাম আৰু শাক পাচলি বুটলিম এণ্ড হেভ আনাডাৰ ফেষ্ট টুমৰো আৰু অহাকালিলৈ অন্য এটা ভোজ খাম অ' য়েছ অ' হয় ইট ইজ আৱাৰ এজ অ'ল্ড কাষ্টম যে এইটো হৈছে আমাৰ পুৰণা এটা নিয়ম উই মাষ্ট অনাৰ ইট যে আমি এই কামটোত সন্মান জনাব লাগে মহেন ৰেছপণ্ডেড গ্লিফুলি যে আনন্দৰে মহেনে সন্মতি প্ৰকাশ কৰিলে চুন দ্য গ্ৰেণ্ড উৰুকা ফিষ্ট ৱাজ অভাৰ সোনকালেই উৰুকাৰ সেই ডাঙৰ ভোজটো শেষ হ'ল এভৰি ওৱান লেট ফৰ দেয়াৰ ৰেছপেক্টিভ হোমছ সকলোৱে তেওঁলোকৰ নিজা নিজা ঘৰলৈ গ'ল দি মিছিভিয়াছ ফাইভ ষ্টেড বিহাইণ্ড আৰু সেই অসৎ অভিপ্ৰায়েৰে থকা পাঁচোজনেই তাত থাকি গ'ল হোল্ডিং এৰাউণ্ড দ্য বিগ ফায়াৰ আৰু তেওঁলোকে সেই ডাঙৰ জুইকুৰাৰ চাৰিওকাষে জুম বান্ধি থাকিল When it was past midnight
আৰু শেষ ৰাতি যেতিয়া উপস্থিত হ'ল অৰ্থাৎ শেষ ৰাতি যেতিয়া পালেহি মহেন rose and commanded the others to follow him in their nocturnal adventure. মোহন উঠিল আৰু তেওঁ অন্যসকলক নিৰ্দেশ দিলে তেওঁলোকে ৰাতি কৰিবলগীয়া দুঃসাহসিক কামৰ বাবে তেওঁক অনুসৰণ কৰিবলৈ। They made straight for Shantiram's house at the end of the lane. যে পথটোৰ আনটোমূৰত থকা শান্তিৰামৰ ঘৰলৈ বুলি তেওঁলোকে খোজ ল'লে। শান্তিৰাম was a retired army man. শান্তিৰাম আছিল এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া and farming was his hobby. আৰু পাম নিৰ্মাণ কৰাটো আছিল তেওঁৰ প্ৰিয় কাম। His garden was full of cabbages, brinjals, carrots and other seasonal vegetables. তেওঁৰ বাগিচাখন বন্ধাকবি, বেঙেনা, গাজৰ আৰু অন্যান্য ঋতুজ শাক-পাচলিৰে ভৰ্তি বা পৰিপূৰ্ণ হৈ আছিল। They walked quietly. তেওঁলোকে খুব শান্তভাৱে খোজকাঢ়িছিলে। Pausing, থমকি থমকি, just to put aside the bamboos of the নংগলা, অৰ্থাৎ নঙলাৰ সেই বাঁহকেইটা এৰুৱাবৰ বাবে। ইয়াত নংগলা বুলি কওঁতেনে বেকেটত লিখি থোৱা আছে গেট অৰ্থাৎ জপনা। And tiptoed into Shantiram's garden. আৰু শান্তিৰামৰ বাগিচাৰ ভিতৰলৈ খুপি খুপি সোমাই গ'ল। Then Mohen stopped suddenly. আৰু তেতিয়া মহেনে হঠাৎ ৰৈ দিলে। What will we carry the vegetables in? যে আমি এতিয়া ভেজিটেবলখিনি অৰ্থাৎ শাক পাচলিখিনি কিহত কঢ়িয়াম? We didn't bring a bag. যে আমি কোনো বেগেই নানিলোঁ। Never mind. চিন্তা নকৰিবা। We will carry as much as possible in each hand. The friends replied. বন্ধুসকলে উত্তৰ দিছিল চিন্তা নকৰিবা আমি সকলোৰে হাতে হাতে যিমান দূৰ সম্ভৱ কঢ়িয়াম। It was all very silent in the cold January night. যে ঠাণ্ডা জানুৱাৰীৰ ৰাতিৰ নিৰ্জনতা বিৰাজ কৰিছিল। The nightjar, a small species of owl, was screeching early at regular intervals. এটা নিৰ্দিষ্ট সময়ৰ ব্যৱধানে নাইটজাৰটোৱে খুব ভয় লগাকৈ চিঞাই আছিল। ইয়াত নাইটজাৰ মানে হৈছে এটা সৰু প্ৰজাতিৰ ফেঁচা। It made the atmosphere all the more haunting. আৰু এই চিঞৰটোৱে গোটেই পৰিৱেশটো জয়াল কৰি তুলিছিল। They were all very frightened, but put on brave faces. তেওঁলোক সকলোৱে বৰ ভয় খাইছিল কিন্তু নিজকে বৰ সাহসী প্ৰতিপন্ন কৰিছিল। মহেন who had walked ahead of the others. মহেন যিজনে অন্যসকলতকৈ আগত খোজকাঢ়ি গৈছিল। Noticed a black heap right in the middle of the rows of vegetables. তেওঁ লক্ষ্য কৰিছিল এটা ক'লা দম যি দমটো আছিলে মাজৰ শাৰীকেইটাৰ সোঁফাললৈ। He thought it was a harmless pile of garbage. তেওঁ ভাবিছিল এইটো হৈছে এটা কোনো ধৰণৰ ক্ষতি নোহোৱা বা ক্ষতি কৰিব নোৱাৰা বিভিন্ন জাবৰ জোঁথৰৰ এটা দম। But as the boys stretched their hands to pick the vegetables, কিন্তু যেতিয়া ল'ৰাকেইটাই শাক পাচলি বুটলিবলৈ তেওঁলোকৰ হাত সম্প্ৰসাৰণ কৰিছিল, the black heap suddenly jerked up. সেই ক'লা ৰঙৰ দমটোৱে তৎক্ষণাত সাৰ পাই উঠিছিল। To their utter horror, তেওঁলোকক খুব ভয় দেখুৱাই it dashed towards them at great speed. প্ৰচণ্ড জোৰেৰে তেওঁলোকৰ ফাললৈ চোচা ল'লে। It was none other than শান্তিৰাম. এইটো শান্তিৰামৰ বাহিৰে আন কোনো নাছিল। Who had been sitting like a black heap, wrapped in a black blanket, waiting for such uruka adventures. যিজনে এখন ক'লা ৰঙৰ ব্লেংকেট মেৰিয়াই ক'লা দম এটাৰ দৰে বহি থাকি উৰুকাৰ দুঃসাহসিক কাম কৰিবলৈ অহাসকলৰ বাবে অপেক্ষা কৰি আছিল। Oh my good lord, হেৰ' মোৰ প্ৰিয় গৰাকী,
ইটছ এ ঘোষ্ট, এইটো এটা ভূত। ৰাণ ৰাণ ৰাণ, দৌৰা দৌৰা আৰু দৌৰা। মহেন স্ক্ৰীমড, মহেনে ডাঙৰকৈ চিঞৰি দিছিল। দে অল ডেষ্ট পাষ্ট দ্য অ'পেন নংগলা এণ্ড দেন টু দ্য ৰোড। তেওঁলোক সকলোৱে সেই মুকলি হৈ থকা নঙলাডাল দেও দিছিল আৰু দৌৰি গৈ ৰাস্তাত উঠিছিল। দি বয়জ ৰেন ফ্ৰেণ্টিকেলি লাইক এণ্টিলপছ এণ্ড মেড গুড দেয়াৰ এস্কেপ। ল'ৰাকেইটাই উত্তেজিত হৈ হৰিণাৰ দৰে বেগাই দৌৰিছিল আৰু ভালদৰেই তাৰ পৰা পলাই সাৰিছিল। Soon they were out of the reach of the army men. সোনকালেই তেওঁলোকে সেই সৈনিক বিষয়াজনৰ হাতৰ পৰা সাৰি গৈছিল। Finally, regaining his breath, অৱশেষত পুনঃ উশাহ ঘূৰাই মহেন exclaimed, মহেনে আৱেগবিহ্বল হৈ ক'লে, Thank God we are all alive. ধন্যবাদ ভগৱান, আমি সকলো বাচি আহিলোঁ। But can we not think of other types of adventures? কিন্তু আমি আৰু এনেকুৱা কোনো অন্য ধৰণৰ দুঃসাহসিক কামৰ বাবে ভাবিব নোৱাৰোঁনে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি উৰুকা এডভেঞ্চাৰ শীৰ্ষক এই লেচনটোৰ অসমীয়া ভাঙনিসহ আলোচনা সামৰিছোঁ। আশা কৰিছোঁ তোমালোকে এই পাঠটো ভালধৰণে বাৰে বাৰে পঢ়ি চাবা আৰু বুজিবৰ চেষ্টা কৰিবা। সকলোকে ধন্যবাদ জনাইছোঁ।